মানুহৰ এটা বিশেষ প্ৰবৃত্তি হ'ল যে মানুহ কেতিয়াও নিজক লৈ সন্তুষ্ট নহয়, নিজক লৈ কেতিয়াও প্ৰসন্ন নহয়। যি আছে জীৱনত তাতকৈ বেছি পাব বিচাৰে, যি পাইছে তাতকৈ আগবাঢ়িব বিচাৰে, জীৱনলৈ পৰিৱৰ্তন আনিব বিচাৰে। আৰু এই প্ৰবৃত্তিক সংসাৰত সকলোতকৈ মহান বুলি ভবা হয়, কাৰণ এই প্ৰবৃত্তিৰ কাৰণে সংসাৰত বিকাশ হয়। কিন্তু এই পৰিৱৰ্তনৰ আগত মানুহে সেইটো বিচাৰি থাকে যিয়ে তেওঁক ৰাস্তা দেখাব পাৰে, যিয়ে তেওঁৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে। কিন্তু আমি এইটো ভাবি নাচাওঁ যে আমি যি বিচাৰি আছোঁ সেয়া আমাৰ নিজৰ মাজতে আছে। যদি আপুনি জীৱনত পৰিৱৰ্তন আনিব খুজিছে, তেতিয়াহ'লে নিজকে আইনাত চাওক। আপুনি নিজেই নিজৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে। আপুনি নিজেই নিজক ৰাস্তা দেখাব পাৰে। ইয়াৰ কাৰণে আপোনাক বেলেগৰ প্ৰয়োজন নাই। সেইকাৰণে নিজৰ ভিতৰৰ শক্তিক বুজি পাওক আৰু বিশ্বাস কৰক, এই সংসাৰত আপোনাতকৈ শক্তিশালী আন কোনো নাই। জীৱন পৰিৱৰ্তন হৈ যাব, কিন্তু অন্ধবিশ্বাসৰ নহয়, আত্মবিশ্বাসৰ হাত থামক। আপোনাৰ সমস্যা নিজেই দূৰ হৈ যাব। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি আপুনি নতুন, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।